আজি আমি দেখিবলৈ পাইছোঁ যে গাঁওবিলাকত অৰুণোদয় ফৰ্ম বুলি এখন ডুপ্লিকেট এখন নকলি ফৰ্ম বিতৰণ কৰি থকা হৈছে। যিখন অৰুণোদয় ফৰ্মৰ নামত আমি দেখিছোঁ যে আপোনাৰ পদুম ফুল নৰেন্দ্ৰ মোদীৰ ফটো, হিমন্ত বিশ্ব শৰ্মাৰ ফটো আৰু পদুম ফুলৰ ফটো লৈছে। এখন নকলি অৰুণোদয় ফৰ্ম। অথচ অসম বিধানসভাত সিদ্ধান্ত লৈছে যে আমি যিমানবিলাক আমাৰ ৰেচন কাৰ্ড থকা মানুহ আছে আমি সকলোকে অৰুণোদয় দিম। গতিকে এনেকুৱা নকলি ফৰ্মৰ পৰা সাৱধান হৈ থাকিবৰ কাৰণে আৰু নকলি অৰুণোদয় ফৰ্ম লৈ কোনেও কেতিয়াও অৰুণোদয় নাপায়। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি আমি এইবাৰ বিজেপিৰ বিৰুদ্ধে, দেশ বিক্ৰী কৰা বিজেপিৰ বিৰুদ্ধে, দেশক সাম্প্ৰদায়িক সংঘৰ্ষৰ পিনে ঠেলি নিয়া বিজেপিৰ বিৰুদ্ধে, দেশক মূল্যবৃদ্ধি ঘটোৱা বিজেপিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে সকলোৱে ভোটদান কৰোঁ। মই সকলোকে অনুৰোধ জনাইছোঁ, মই সকলোকে আহ্বান জনাইছোঁ আৰু আশা কৰিছোঁ যে যিবিলাক নদীবান বিৰোধী মানুহ আছে, যিবিলাকে মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মতা মানুহ আছে, যিবিলাক বিবেকবান ভোটাৰ আছে, সকলোৱে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব, মই এই আশা কৰোঁ।